हेलो फ्रेंड्स वेलकम टू माय चैनल। आज एटा नतुन भिडिओ লৈ আহিছো। बोलक आज भिडिओ स्टार्ट करो। ভাল লাগিলে লাইক কৰিব, শেয়ার কৰিব আৰু সাবস্ক্রাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব। बोलक आज भिडिओটো स्टार्ट करो। তেতিয়া হলে মই এটা আপোনালোকৰ পুখুৰী দেখাবলৈ গৈ আছো। পুখুৰীটো কিহৰ কাৰণে বিখ্যাত মই হেতু কথা কম। তাৰ আগতে এতিয়া আমি এখন শিৱ মন্দিৰ পাইছোহি। এখন শিৱ মন্দিৰ, সাৰ্বজনিক শিৱ মন্দিৰ, বহুত ডাঙৰ মন্দিৰ হয়। মন্দিৰটো আৰু ইয়াত বহুত কাম চলি আছে। এইফালে কিবা ফ'ৰ লাইনৰ কাম হয় চলি আছে, বহুত হুলস্থুল। বলক মন্দিৰটোৰ ভিতৰ ভাগৰ দৃশ্যটো দেখুৱাই আনো। মই এই মন্দিৰৰ দৃশ্য দেখুৱাই পেলাই আপোনালোকক পোনে পোনে লৈ যাম সেই পুখুৰীটো লৈ। আৰু মই এতিয়া বৰ্তমান উপস্থিত আছোঁ তেজপুৰৰ জামুগুৰি হাটত। জামুগুৰি হাটৰ কিছুমান ভিতৰুৱা ঠাইত থকা মন্দিৰ আৰু কিছুমান ঐতিহাসিক ঠাই মই দেখুৱাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক। মই এতিয়া আছোঁ সেই পুখুৰীটোৰ পাৰত। পুখুৰীটো চাওক, চবফালে দৃশ্য। এইটোৱে হৈছে পুখুৰী। আপোনালোকে কেমেৰা লেন্সত দেখোঁতে হয়তো দেখিব পাৰে পথাৰ টাইপৰ, কাৰণ ইয়াত কাষে কাষে গছ গছনি গজি গৈছে। মানুহৰ সমাগমটো কম হয় কাৰণে এইটোৱে এটা বিখ্যাত পুখুৰী, শুকানী পুখুৰী নামেৰে জনা যায়। এই পুখুৰীটোত পানী নহয় আজিলৈকে, মানে পানী হৈ পোৱা নাই, যিহেতু দ এটা পুখুৰী। দ হয়, বহুত মাটি ওপৰত। এয়া চাওক, মাটি সিমান ওপৰত। আৰু মই এতিয়া পুখুৰীটোৰ তললৈ নামি আহিছোঁ, কিন্তু পুখুৰীটোত পানী নহয়। সেইটো প্ৰবাদনো মই ভালদৰে নাজানো, আৰু ইয়াতো ওচৰৰ পাজৰে সুধিবলৈ এতিয়া বৰ্তমান মানুহ নাই। কিন্তু পুখুৰীটো চাওকচোন, এতিয়া গৰু চৰু চৰি আছে, ঘাঁহ বন গজি আছে। পুখুৰীটো সেইটো পাৰ হয়, সেইটো যে গৰুটো যে দেখিছে সেইখিনি সেয়া পাৰ হয়। এইফালে পাৰ, এইবিলাক গছ গছনি কাটি থোৱা থাকে হেনো, কিন্তু এতিয়া বৰ্তমান কাটি থোৱা নাই গছ গছনি। কিন্তু এই পুখুৰীটোত মানে যিমান বৰষুণ আনিলেও, যিমান যি হ'লেও বা যিমানে যি হ'লেও ইয়াত পানীটো ৰৈ নাযায়। সেইটো পানীটো যায় ক'লে, সেইকাৰণে সেইটো পুখুৰীটোৰ নাম শুকানী পুখুৰী হয়। চাওক পুখুৰীটো ভালদৰে চাৰিওফালে দৃশ্য দেখুৱাইছোঁ। সেইবিলাক পাৰ বহুত ওখ পাৰবিলাক আছে। ইমান ঘেৰাওকৈ এটা পুখুৰীৰ মাজত পানী নোহোৱা, সেইটো আচৰিত কথা হ'বই ন। কিন্তু মই নাজানো বিশেষকৈ এইটো কিহৰ কাৰণে পানী নহয় বা কি আগৰ পৰাই চলি আহিছে। সেইকাৰণে মই আজি দেখুৱাম বুলিয়ে আপোনালোকক আনিলোঁ এই পুখুৰীটোলৈ। ব'লক আৰু ভিডিঅ'টো পিছৰখিনি দেখুৱাওঁ। আমি ইয়াৰ পৰা ওলাই আহিছোঁ এতিয়া বৰ্তমান। পুখুৰীটোৰ পৰা পোনে পোনে ওলাই পেলাই আপোনালোকক দেখুৱাম এতিয়া এডাল বিখ্যাত গছ, যিডাল গছে 250 বছৰো অতিক্ৰম কৰিলে। আৰু মই যিটো ঠাইত আছোঁ তাত চাওকচোন, 5 ফালৰ পৰা 5টা আলি সংযোগ হোৱা ঠাই। আৰু ইয়াৰ কাষতে আছে এটা নামঘৰ, নাম ধৰ্ম সমাজৰ এটা নামঘৰ। নামঘৰটো আঞ্চলিক ভিত্তিত এটা নামঘৰ, বৰনামঘৰ। আপোনালোকৰ নামঘৰটো দেখুৱাই লওঁ ব'লক। নামঘৰটো চাওক, এয়া গেটখনৰ দৃশ্য। আৰু ভিতৰলৈ আমি যাম। ইয়াৰ কাষতে এয়া বহুতো আম গছ আছে, লিচু গছ আছে, আৰু ধুনীয়া এটা পৰিৱেশৰ মাজত নামঘৰখন আছে। আৰু এতিয়া আমি ভিতৰলৈ সোমাই যাম আৰু তাৰ ভিতৰৰ পৰিৱেশটো দেখুৱাম। দেখুৱাই পেলাই আমি পোনে পোনে আপোনালোকক দেখুৱাম সেই বিখ্যাত গছডাল। এইজোপাই হৈছে সেইজোপা গছ। মই যি জোপা গছৰ কথা কৈ আছোঁ, 250 বছৰ অতিক্ৰম কৰিলে। ইয়াৰ কাষতে আছে এখন বিদ্যালয়। আৰু এই গছজোপা 250 বছৰ অতিক্ৰম কৰিলে। চাওকচোন গছজোপা বহুত ঠাই আগুৰি আছে এই গছজোপায়ে। সেই
পৰিৱেশটোত বহুতেই ধুনীয়া লাগে এই গছজোপাৰ ওচৰত আহি। এই গছজোপা চাওকচোন, ইমান ডাঙৰ এজোপা গছ, ইয়াৰ শিপাৰ পৰা আকৌ নতুন গছ ওলাইছে। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। কাষতে থকা ঘণ্টা বটনটো টিপি দিব। বাই বাই।